সংগ্ৰামী যুৱ শক্তি সকলোলৈকে সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোৱাকালিৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ যুৱসকল মোৰ লগত লগ হৈ আমাৰ এই যাত্ৰা সফল ৰূপ দিছে। আমি দেখাত কম হ'ব পাৰোঁ, অসমৰ যদি এই ধৰণৰ ৫,০০০ যুৱক যদি আমি ঐক্যবদ্ধ হওঁ, আমি যিকোনো সমস্যা সমাধান কৰিবলৈ সম্ভৱ হ'ম, যিকোনো অধিকাৰ আমি আজৰি আনিবৰ কাৰণে সম্ভৱ হ'ম। আমি আহ্বান জনাইছোঁ, আমি অসমৰ ৫,০০০ যুৱক ঐক্যবদ্ধ হৈ থাকিম আৰু খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোক কালিৰ পৰা দেখিছোঁ অত্যন্ত সাহসেৰে জাতীয় চেতনা লৈ এক শৃংখলাবদ্ধভাৱে নগাঁৱৰ পৰা আগবাঢ়ি আহিছে। যোৱাকালি আমি ১৫খনতকৈ অধিক গণসভা পাতিছোঁ, পথসভা পাতিছোঁ। সেইকাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট কিছু স্বাস্থ্যজনিত অসুবিধাৰ আচলতে ভুগিছোঁ। সেইকাৰণে বিশেষ বক্তব্য ৰাখিব নোৱাৰিম। এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, যুৱ শক্তিক অনুভৱ কৰিবলৈ কৈছোঁ, যদি নিজৰ ভাষাটো হেৰাই যোৱাৰ উপক্ৰম ঘটে, যদি সংস্কৃতি হেৰাই যোৱাৰ উপক্ৰম ঘটে আৰু মই থকা ভেটিটো যদি কোনোবাই কাঢ়ি লৈ যাবলৈ বিচাৰে, তেতিয়া আমি কি কৰিম এই কথাটো সকলোৱে অনুভৱ কৰক। ভেটি, ভাষা আৰু সংস্কৃতি যদি কোনোবাই কাঢ়ি লৈ যাবলৈ বিচাৰে, তেতিয়াহ'লে মই কৈছোঁ লাচিতৰ আদৰ্শ গ্ৰহণ কৰক। অন্নখন নহয়, শোভাযাত্ৰা নহয়, জোৰ লৈ প্ৰতিবাদ নহয়, সূৰ্যদাসদেৱে কোৱাৰ দৰে পুত্তলিকা দাহ কৰি আমি ভাৰত ৰাষ্ট্ৰৰ পৰা আমাৰ অধিকাৰ আজৰি আনিব নোৱাৰো। লাচিতে কৈছিল অসমৰ জনগণক, শৰাইঘাটত মোগলৰ বিৰুদ্ধত মই যুঁজিম, মোগলক হয় কচুকটা দিম, নহয় নিজেই মৃত্যুবৰণ কৰিম, তথাপিও কিন্তু জাতিটোক মই মৰিবলৈ এৰি নিদিওঁ। যুৱ শক্তিক কৈছোঁ, লাচিতৰ আদৰ্শ গ্ৰহণ কৰক আৰু গ্ৰহণ কৰি সংকল্প লওক, হয় মৰিম নহয় মাৰিম আৰু খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠা কৰিম। অন্নখন নহয়, মৰিম আৰু মাৰিম। এই সংকল্প ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এই সংকল্পৰে জাতিটোক আমি বচাই ৰাখিবৰ কাৰণে সক্ষম হ'ম। কোনোবাই যদি কয় আমি ৰাইজক, যুৱ শক্তিক আমি বিপথে পৰিচালিত কৰিছোঁ, বিপথে পৰিচালিত নাই কৰা। মটৰচাইকেল ৰেলী কৰিছোঁ, গণসভা পাতিছোঁ। আমি এতিয়াও গণতান্ত্ৰিকভাৱে আমাৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ গণতান্ত্ৰিক বক্তব্যক, আমাৰ গণতান্ত্ৰিক কাৰ্যক যদি ভাৰত ৰাষ্ট্ৰই বুঢ়া আঙুলি দেখাবৰ কাৰণে চেষ্টা কৰে, তেতিয়াহ'লে অসমৰ জনগণে অগণতান্ত্ৰিক পথ গ্ৰহণ কৰি জাতিৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে চেষ্টা কৰিব। অসমৰ খিলঞ্জীয়া ৰাইজক যদি কোনোবাই ভাৰতীয়ই হওক, কোনোবা বহিৰাগতই হওক, যদি ৰঙা চকু দেখাবলৈ চেষ্টা কৰে, এইবাৰ কিন্তু আমি ক্ষান্ত হৈ নাথাকিম। অসমৰ ভূমিত খিলঞ্জীয়াই মূৰ তুলি জীয়াই থকাৰ অধিকাৰ পাবই লাগিব আৰু এই অধিকাৰ যদি কোনোবাই খৰ্ব কৰিবলৈ বিচাৰে, তেতিয়াহ'লে আমিও কিন্তু অগণতান্ত্ৰিক পথ ল'বলৈ বাধ্য হ'ম। আমাৰ অসমৰ ভূমিতেই কোনোবা বহিৰাগতই মোৰ ছাত্ৰ সংগঠনৰ অফিচ জ্বলাই দিব, ভাঙি দিব, ভূপেন হাজৰিকাৰ ফটোখনক গোৰ মাৰি দলিয়াই দিব, মোৰ অসমীয়া ভূমিপুত্ৰক কোনোবাই বেল্ট খুলি মৰিয়াব আৰু তাৰ পিছত আমি অন্নখন কৰিম, তাৰ পিছত মই শোভাযাত্ৰা কৰিম, এয়া শোভা নাপায়। নাগালেণ্ডৰ নাগায়ে যদি নাগা এজনক যদি কোনোবাই ভাৰতীয় চৰ মাৰে, নাগাই অন্নখন নকৰে। মণিপুৰৰ কোনোবা মণিপুৰীক যদি কোনোবা ভাৰতীয়ই হওক, বহিৰাগতই হওক যদি চৰ মাৰিবলৈ চেষ্টা কৰে, মণিপুৰে অন্নখন নকৰে। আনকি পশ্চিমবংগৰ যদি কোনোবা বংগভাগী এজনক যদি পশ্চিমবংগৰ কোনোবা বাহিৰগতই কোনোবাই যদি অত্যাচাৰ কৰিবলৈ চেষ্টা কৰে, তেতিয়া পশ্চিমবংগতো জোৰ লৈ প্ৰতিবাদ নহয়, অন্নখন নহয়, তাৰ প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰে। আৰু আমাৰ অসমৰ যুৱ শক্তিক, অসমৰ জাতীয় সংগঠনবিলাকে আমৰণ অন্নখন কৰিবলৈ শিকায়, জোৰ লৈ প্ৰতিবাদ কৰিবলৈ শিকায়। জাতীয় যিটো চেতনা, এই চেতনা নাইকিয়া কৰি দিলে। মই আহ্বান জনাইছোঁ, অন্নখন নহয় প্ৰতিবাদ, এতিয়াৰ পৰা জোৰ লৈ প্ৰতিবাদ নহয়। কোনোবাই যদি মোৰ গালত চৰ মাৰিছে, তাৰ প্ৰত্যুত্তৰ চৰেৰে দিবলৈ চেষ্টা কৰক।
মহাত্মা গান্ধীৰ দেশৰ সন্তান হলেও মই লাচিতৰ দেশৰ সন্তান আৰু লাচিতে মোক কৈ থৈ গৈছে অসমীয়াক যদি কোনোবাই চৰ মাৰে তোমালোকেও চৰৰে প্ৰত্যুত্তৰ দিবলৈ চেষ্টা কৰা মোক তেনেকুৱা আমাক তেনেকুৱা সাহসী অসমীয়া যুৱকৰ প্ৰয়োজন এতিয়া অন্বেষণ কৰিবৰ কাৰণে হাজাৰ যুৱকৰ মোৰ প্ৰয়োজন নাই এতিয়া আমাক সাহসী এচাম অসমীয়া যুৱকৰ প্ৰয়োজন যিসকল যুৱকক লৈ আমি অসমীয়া জাতিটোৰ অস্তিত্ব সুৰক্ষিত কৰিবৰ কাৰণে সক্ষম হ'ম অসমত হিন্দুৰ ৰাজনীতিও নচলিব অসমত মুছলিমৰ ৰাজনীতিও নচলিব অসমত RSSৰ দমফালিও নহ'ব অসমত কোনোবা বুঢ়া ইছলামিক ব্যক্তিৰ ৰাজনীতিও নচলিব অসমত কেৱল খিলঞ্জীয়াৰ ৰাজনীতি চলিব খিলঞ্জীয়াৰ অধিকাৰে প্ৰতিষ্ঠা হ'ব তাৰ বাহিৰে কাৰো আমি দমফালি কাৰো ৰাজনীতি আমি গ্ৰহণ নকৰিম ধৰ্মৰ ভিত্তিত যেনেকৈ হিন্দুক কৈছো যে ধৰ্মৰ ভিত্তিত কোনো ধৰ্মীয় ৰাজনীতি নচলিব গতিকে শ্ৰদ্ধাভাজন ৰাইজ অনাগত দিনত আমি আৰু সাহসেৰে আগবাঢ়ি যাব লাগিব আজি এটা আমি পৰীক্ষামূলকভাৱে অসমৰ জনগণক সজাগতা সৃষ্টি কৰিবৰ কাৰণে এই বাইক ৰেলী আয়োজন কৰিছিলো অনাগত দিনত এই বাইক ৰেলী আমি ধুবুৰীলৈ নিবলৈ চেষ্টা কৰিম এই ক্ষেত্ৰতো আপোনালোকৰ সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছো এটা কথা মনত ৰাখক যদি ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিৰ অধিকাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যদি সহযোগ নকৰে ভাৰত ৰাষ্ট্ৰই যদি অসমৰ খিলঞ্জীয়া জনগণৰ যদি অধিকাৰক সন্মান নজনায় আমাক যদি আত্মসন্মান সহকাৰে জীয়াই থকাৰ অধিকাৰ যদি দিয়াৰ ক্ষেত্ৰত কুণ্ঠাবোধ কৰে আমাক যদি অসমীয়া হিচাপে গণ্য নকৰে অসমৰ কেৱল সম্পদ লুণ্ঠন কৰিবৰ কাৰণে যদি ভাৰত ৰাষ্ট্ৰই চেষ্টা কৰে তেতিয়াহ'লে মই কাহানিও ভাৰতীয় হ'বলৈ নাযাওঁ মই কম মই এজন অসমীয়া মই ভাৰতীয় নহয় আৰু ভাৰত ৰাষ্ট্ৰই যদি কয় অসমীয়া জাতিৰ আত্মনিৰ্ভৰ অধিকাৰক যদি সন্মান জনায় খিলঞ্জীয়াৰ অধিকাৰক যদি সন্মান জনায় আৰু মোক যদি মোৰ ভূমিত মূৰ তুলি জীয়াই থকাৰ অধিকাৰ দিয়ে তেতিয়াহ'লে মই কম মই এজন অসমীয়া হৈও মহান ভাৰতীয় মোৰ আপোনাৰ দেশৰ এই জাতীয় সংগীতটোক যদি ভাৰত ৰাষ্ট্ৰই সন্মান জনাবলৈ চেষ্টা নকৰে মই কাহানিও জনগণ মন অধিনায়ক জয় হে গীত গাবলৈ চেষ্টা নকৰো মোৰ আপোনাৰ দেশ জাতীয় সংগীতটোক ভাৰত ৰাষ্ট্ৰই সন্মান কৰক ময়ো কম জনগণ মন অধিনায়ক জয় হে ময়ো গাবৰ কাৰণে চেষ্টা কৰিম মোক সন্মান দিয়ক মই সন্মান দিম মোক যদি তোমালোকে কাপুৰু বুলি ভাবা তোমালোক মূৰ্খৰ স্বৰ্গত বাস কৰিছা আমি এতিয়া অসমীয়া যুৱকসকল ঐক্যবদ্ধ হৈছো অসমীয়া যুৱকে এতিয়া বুজি পাইছে ৰাষ্ট্ৰৰ চৰিত্ৰ সেইকাৰণে আমি অসমীয়া যুৱকসকল এতিয়া ঐক্যবদ্ধ হৈছো আৰু এই ঐক্যবদ্ধ অসমীয়া যুৱকসকলে অনাগত দিনত অসমীয়া জাতিটোক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব আমি বাৰে বাৰে কৈ আছো আমি ত্ৰিপুৰীৰ দৰে হ'বলৈ গৈ আছো আমি ত্ৰিপুৰাৰ নিচিনা অৱস্থা আমাৰ অসমত হ'ব বাকী নাই ত্ৰিপুৰীৰ দৰে হ'বলৈ ত্ৰিপুৰাত অন্তত ত্ৰিপুৰী মানুহখিনিয়ে এতিয়াও মূৰ তুলি কথা ক'ব পৰা হৈ আছে ত্ৰিপুৰাত এতিয়াও অন্তত তেওঁলোকে নিজৰ ভাষা সংস্কৃতি অন্তত নিজৰ এৰিয়াটো জীয়াই ৰাখিবৰ কাৰণে এতিয়াও চেষ্টা কৰিছে সক্ষম হৈ আছে আমি কিন্তু তাৰ পৰা বহুত দূৰত গুচি গলো আমাৰ অসমৰে অংগ বৰাক উপত্যকাত আমি আমাৰ মনৰ কথাখিনি ক'বৰ কাৰণে যাম বুলি কওঁতেও অসম চৰকাৰে আমাক অনুমতি নিদিলে এয়াই হৈছে আমাৰ আজিৰ তাৰিখৰ অৱস্থা আজি বৰাকত মোক মোৰ মনৰ কথাখিনি খিলঞ্জীয়াৰ মনৰ কথাখিনি ক'বৰ কাৰণে সুবিধা নিদিলে কাইলৈ লামডিঙত নিদিব পৰহিলৈ বৰপেটাত নিদিব তাৰপিছত গোৱালপাৰাত নিদিব এইদৰে আমি এদিন মৃত্যু ঘটিব লাগিব সেইকাৰণে কৈছো জুলাই মাহত বৰাকত যাম অসমৰ 1000 যুৱকক লৈ যাম আৰু তাত খিলঞ্জীয়াৰ অস্তিত্ব খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰিম বৰাকো অসমৰে অংগ যদি অসমৰ অংগ নহ'ল তেনে কোনো কলতেন বৰাক অসমৰে অংগ অসম চৰকাৰ কম যদি অসমৰ অংগ হয় মই অসমৰ যিকোনো জেগাত আমি অসমৰ যিকোনো জেগাত মাত মতাৰ অধিকাৰ আছে নিজৰ চিন্তাখিনি দিয়াৰ অধিকাৰ আছে গতিকে আমি বৰাকত আমাক বাধা দিলে কিন্তু তাৰ পৰিণাম ভয়াৱহ হ'ব আমি সেইকাৰণে জুলাই মাহত বৰাকলৈ যোৱাৰ সংকল্প লৈছো আপোনালোকক আহ্বান জনাম আমি সকলোৱে একেলগে যাম 1000 যুৱক যাম
বৰাকক আমাৰ অধিকাৰ কথাখিনি কম, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথাখিনি কম, আৰু তাত যদি কোনোবাই বাধা দিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কিন্তু আমাৰ ফালৰ পৰাও অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হয়, তেতিয়া আমি জগৰীয়া নহম। আমাক কৈছো আমি যাম,